জয় হিন্দ মৰমৰ ভাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, চবে কুশলে আছে আশা কৰোঁ। এইটো মোৰ ইউটিউব চেনেল জিত এটা অসমীয়া জোৱান আপোনালোক সকলোলৈকে বহুত বহুত স্বাগতম থাকিলে। অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনী যোগদান কৰিবলৈ আপোনালোকে দিনে ৰাতিয়ে আজৰি সময়ত যেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন চলাই আছে, বহুত ভাল লাগিছে। একচুৱেলি আপোনালোকৰ পৰিশ্ৰমক আৰু উৎসাহিত কৰিবলৈ আৰু আপোনালোকৰ কষ্টখিনিতো ঠিকেই কৰি আছে, কষ্টখিনি সঠিক হৈছে নে নাই সেইখিনি আগুৱাই নিবলৈ মই যিমান পাৰোঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। অসম আৰক্ষীত ভৰ্তি হ'লে সাধাৰণতে আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুয়োফালে প্ৰস্তুত থাকিব লাগে। শাৰীৰিক সক্ষমতা পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ লগতে সেইখিনি নম্বৰৰ ভিত্তিত আমালোকক লিখিত পৰীক্ষালৈ মাতা হয়, ঠিক আছে। সেইটো কাৰণে অনুশীলন চলাওঁতে সাধাৰণতে দুয়োফালে প্ৰস্তুতি চলাব লাগে, শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুয়োফালে। মেইনলি আমাৰ যিহেতু কম্পিটিশ্যনৰ যুগ হয়, য'ত আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী লেভেলৰ পদৰ বাবে আমাৰ গ্ৰেজুৱেশ্যনৰ লগতে MA পাছলৈকে কেণ্ডিডেটছ থাকে। সেইটো কাৰণে প্ৰত্যেকেই কম্পিটিশ্যন লেভেলটো অকণমান হাই বৰ্তমানৰ সময়ত। সেইটো কাৰণে আপোনালোকে যিমান পাৰে আজৰি সময়ত পঢ়ক বা ফিল্ডত যিহেতু প্ৰেক্টিছ কৰি থাকে, প্ৰেক্টিছৰ উপৰিও 1 ঘণ্টা টাইম অন্তত আমাৰ লিখিত পৰীক্ষাৰ বাবে চবে গ্ৰুপত মিলি আলোচনা কৰক। কাৰণ গ্ৰুপত আলোচনা কৰিলে কি হয়, বস্তুখিনি প্ৰেক্টিকেল হয় আৰু প্ৰেক্টিকেল হ'লেহে বস্তুখিনি ভালকৈ মনত থাকে, ঠিক আছে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে গান দুটা শাৰীৰিক অনুশীলনৰ লগতে মানসিক অনুশীলনটো অকণমান চলাই গ'লেও অকণমান বহুতখিনি উপকৃত হ'ব। যিহেতু আপোনালোকে গম পাইছে ইতিমধ্যে আগন্তুক দিনত 15খন ডিষ্ট্ৰিক্টৰ বাকী থকা ফিজিকেলখিনি আৰম্ভ হ'বলৈ গৈ আছে ছেপ্টেম্বৰ মাহৰ 1ম সপ্তাহৰ পৰা। সেইটো কাৰণে হাতত হয়তো বেছি দিন নাই, আগষ্ট মাহটো আছে হাতত, ঠিক আছে। নেক্সট যিকেইখন ডিষ্ট্ৰিক্টৰ নাই হোৱা 2020 টোটেলি হয়, যিহেতু ফিজিকেল চলি আছে আৰু 2021 যিখিনি হৈ গ'ল সেইখিনি আকৌ পুনৰাই দিব নালাগে। মেইনলি সেইটো কথা, 2021 যোনকেইখন ডিষ্ট্ৰিক্টত নাই হোৱা তেখেতসকলৰ কেণ্ডিডেটছখিনিয়ে যাতে প্ৰস্তুতি চলাই থাকে, ঠিক আছে। শাৰীৰিক অনুশীলনৰ ক্ষেত্ৰত কেইটামান কথা ক'বলৈ গৈ আছোঁ। যিহেতু আপোনালোকে ৰাতিপুৱা হওক, দুপৰীয়া হওক আৰু আবেলি সময়ত হওক শাৰীৰিক অনুশীলনটো চলায়, কিন্তু কেইটামান কথা ধ্যান দিবলগীয়া হয়। কাৰণ আমি যেতিয়া শাৰীৰিক অনুশীলনটো চলাওঁ, আমাৰ বডি গম পাব লাগিব যে আমি দৌৰিম বা লং জাম্প মাৰিম। সেইটো কাৰণে কি হয়, প্ৰত্যেকটো কাম কৰাৰ আগত সদায় বডিটো ৱাৰ্ম আপ কৰি ল'ব লাগে। কাৰণ আমাৰ বডিটোৱে গম পাব লাগিব যে আমি কি কৰিম একচুৱেলি। সেইটো কাৰণে 15-20 মিনিটমান ফিজিকেল ৱাৰ্ম আপ এক্সাৰচাইজটো কৰি ল'ব। যেতিয়া আমাৰ মাছলছ পাৱাৰ আহিব, বডি ফ্লেক্সিবল থাকিব, তেতিয়াহে আমি পাৰফৰ্মেঞ্চখিনি ভালকৈ দিব পাৰিম। সেইটো কাৰণে ৰানিঙৰ আগত সদায় ৱাৰ্ম আপ কৰি ল'ব আৰু লং জাম্পৰ আগতো সদায় আমাৰ লং জাম্পৰ লগত জড়িত যিকেইটা আমি ষ্টেপ ইউজ কৰোঁ সেইকেইটা ষ্টেপ এক্সাৰচাইজত ল'ব, ফিজিকেল এক্সাৰচাইজত ল'ব, তেতিয়াহে আমাৰ পাৰফৰ্মেঞ্চখিনি বঢ়িয়া হ'ব, ঠিক আছে। তাৰপিছত আহিল আমাৰ বডিটো যেতিয়া ৰানিং আৰু লং জাম্পাৰ মৰাৰ পিছত বডিটো যেতিয়া একদম অৱস্থা নাইকিয়া হৈ যায়, তেতিয়া আমাৰ কি কৰিব লাগে, বডিটো ৰিলেক্স কৰিব লাগে। ৰিলেক্স কৰিবলৈ হ'লে ৰিলেক্স এক্সাৰচাইজবিলাক কৰিব লাগিব। আমাৰ যিহেতু হাৰ্টবিটটো বহুত বেছি থাকে ৰানিঙৰ পিছত, সেইটো কাৰণে হাৰ্টবিটটো কমাবলৈ আমাৰ যিটো কুল ডাউন এক্সাৰচাইজ আছে বা ব্ৰিথিং ডাউন, অকণমান উশাহ নিশাহটো নৰ্মেলাইজ কৰিবলৈ যিটো আমাৰ এক্সাৰচাইজ আছে সেইবিলাক ইউজ কৰিব লাগিব, ঠিক আছে। কিছুমান এক্সাৰচাইজ ৰানিঙৰ আগত বা লং জাম্পৰ আগত আৰু কিছুমান এক্সাৰচাইজ ৰানিঙৰ পিছত আৰু লং জাম্পৰ পিছত সেইকেইটা ইউজ কৰাটো ভাল। নহ'লে কি হয়, ঘৰত গৈ বহুতখিনি পেইন বাঢ়ে, বহুতখিনি প্ৰব্লেম দেখা দিয়ে, ঠিক আছে। সেইকেইটা ধ্যান দিবলগীয়া। আৰু মেইনলি ৰিটেন, কাৰণ ৰিটেনটো বহুত প্ৰয়োজনীয় হয়। ফিজিকেলত যিমান নম্বৰ উঠাব তাতকৈ বেছি ৰিটেনৰ টাৰ্গেট ল'ব। ফিজিকেলত যেনেকুৱা 30-31 যিমান বেছি উঠিব পাৰে সিমানে নিজৰ কাৰণে ভাল। আৰু ঠিক তেনেকৈ ভাল কাটঅফৰ বাবে অন্তত ৰিটেনটোও বেছি গুৰুত্ব দিব লাগে। আৰু ৰিটেনৰ ক্ষেত্ৰত আপোনালোকে চাব চিলেবাছত আমাৰ এডভাৰ্টাইজমেণ্টখনত লিখা আছে যে চিলেবাছখন টোটেলি হয় ক্লাছ 9-10ৰ আধাৰত। গতিকে আগত 9-10ৰ কাৰেণ্ট চিলেবাছ এইবিলাক কিতাপ আছে, ছ'চিয়েল চায়েন্স, মেথছ, ইংলিছ, গ্ৰামাৰ এইখিনি ক্লিয়াৰ কৰা লাগিব, ঠিক আছে। যিমান পাৰে আৰু স্কিল লেভেলৰ 7 to 10 লৈকে এইখিনি কৰিলে ভাল। ছ'চিয়েল চায়েন্সত বহুতখিনি আমাৰ ডাটা কালেকশ্যন কৰিব পাৰি। আছাম হিষ্ট্ৰীৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰী, জিকে ৰিলেটেড বহুতখিনি থাকে আৰু ধাৰণাবিলাক। সেইটো কাৰণে ছ'চিয়েল চায়েন্সখন চাব, ইংলিছ গ্ৰামাৰটো চাব। আৰু মেইনলি এইবাৰ বহুতে কৈ আছে যে চিলেবাছত কি আছে, গুগলৰ পৰা চাই কৈ আছে যে চিলেবাছত বোলে আছে আমাৰ অসমীয়া ব্যাকৰণ, তেনেকৈ ডাইৰেক্ট ক'তো নাই, মই কৈ আছোঁ, ঠিক আছে। ইংলিছ গ্ৰামাৰটো কম্পালচৰি হয়, যোৱা বছৰ আমাৰ লগত টাইমতো আছিলে। আৰু অসমীয়া লেংগুৱেজ অসমীয়া ভাষাটো সেইটো হ'ল টোটেলি জিকেৰ আণ্ডাৰত হয়। প্ৰত্যেকে ভালকৈ শুনি ল'ব, সেইটো হ'ল জিকেৰ আণ্ডাৰত হয়, ঠিক আছে।
অসমীয়া সাহিত্য আৰু অসমীয়া ব্যাকৰণ মিলাইহে অসমীয়া ভাষা হয়। সেইটো কাৰণে জিকেৰ ক্ষেত্ৰত সেইখিনিও চাব, মানে টোটেলি গোটেইখিনি মিক্স আপ কৰি চাব। কাৰণ জিকেৰ ক্ষেত্ৰত বহুতকেইটা ছাবজেক্ট থাকে। তাত আমাৰ ৱাৰ্ল্ড জিকে থাকে, ইণ্ডিয়ান জিকে, তাৰপিছত ইকনমিক্স, পলিটিকেল, ইভেন কম্পিউটাৰ ছায়েন্সৰ অকণমান থাকে, ছায়েন্স মিক্স। তাৰমানে জিকেত ক'ব নোৱাৰে ক'ৰ পৰা কি দিব, চব মিক্স হৈ থাকে। সেইটো কাৰণে ভালদৰে চাব, চব বস্তুবিলাক ভালকৈ পঢ়িব আৰু মাজে মাজে গ্ৰুপত আলোচনা কৰি থাকিব যিমান আজৰি সময় পায়। কাৰণ বস্তুবিলাক যদি প্ৰেক্টিকেলি হয় সোনকালে মনত থাকি যায়। ধ্যান দিব এইখিনি ক্ষেত্ৰত, ঠিক আছে। আৰু মেইনলি সকলোকে বহুত বহুত সময় থাকিলে ভালদৰে অনুশীলন চলাই যাওক। কোনেও যাতে ভালকৈ ইনজিয়ৰ্ড নহয়। এতিয়া ইনজিয়ৰ্ড কিছুমানে আছে ৰাস্তাত ৰানিং কৰি ভাল পায়, কিন্তু ৰাস্তাত ৰানিং কৰিলে কি হয় কেতিয়াবা ব্ৰেইনটোত মানে প্ৰেছাৰটো বেছি পৰে। সেইটো কাৰণে মোটা চলৰ জোতাটো ইউজ কৰিব লাগে সাধাৰণতে। আৰু চাব লাগে যে ট্ৰেফিক আছে নে নাই, ৰাস্তাত কিবা তেনেকুৱা যান জঁট আছে নে কিবা। ইভিনিং টাইমতো অকণমান ৰিস্কি হয়, সেইটো কাৰণে যিমান পাৰে ফিল্ডত দৌৰক। কাৰণ অসম আৰক্ষীৰ ক্ষেত্ৰত আমাৰ দৌৰবিলাকতো ফিল্ডতে দিয়ে। ফিল্ডত কি হয় আমাৰ বডি বেলেঞ্চটো মেইনটেইন কৰিব লাগে আৰু পাকৰ হিচাপবিলাক মনত ৰাখিব লাগে। সেইটো ক্ষেত্ৰত ফিল্ডত মানে অন্ততঃ ফিল্ডত প্ৰেক্টিছ কৰাটো ভাল মোৰ বোধেৰে, ঠিক আছে। আৰু যিহেতু কিছুমানে বাইক চলাই ভাল পায়, সেইটোতো সাৱধানতা অৱলম্বন কৰিব লগা আছে। কাৰণ বাইকত কিবাকৈ যদি আমি এক্সিডেণ্ট হওঁ তেতিয়াহ'লে বহুতখিনি আমাৰ অসুবিধা হৈ যাব। কাৰণ ইমান দিনীয়া কষ্টবোৰ অথলে যাব পাৰে, ঠিক আছে। যদি ফুটবল খেলে, ফুটবল খেলতে অকণমান চাব ভালকৈ যাতে কোনো ইনজিয়ৰ্ড নহয়। সেই মানে এনেকুৱা কেইটামান কথা আছে, এইবিলাক প্ৰত্যেকে যাতে মনত ৰাখি ভালকৈ যাতে কাম কৰি থাকে, ঠিক আছে। আৰু সৰ্বশেষত সকলোকে বহুত বহুত সময় থাকিলে প্ৰত্যেকে ভালদৰে অনুশীলন চলাই যাওক। আৰু বাকী মই মোৰ ইউটিউব চেনেলটোত মাজে মাজে আহি থাকিম ভিডিঅ'লৈ। আপোনালোকৰ বাবে আপোনালোকে কমেণ্টত জনাই দিব যে কেনেকুৱা ধৰণে ভিডিঅ' বিচাৰে, ঠিক আছে। আৰু মোৰ ইউটিউব চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ।